Hey friends, welcome back to my YouTube channel. তো আজিৰ ভিডিঅ'টো মোৰ মই ADRE কাৰণে কোনবোৰ কিতাপ পঢ়ি আছোঁ তাৰ ওপৰত হয়। তো মই যিখিনি কিতাপ ফলো কৰি আছোঁ মই আজি আপোনালোকক সেইখিনি দেখুৱাব চেষ্টা কৰিম। সো মই ইংলিছৰ কাৰণে পঢ়ি আছোঁ এইখন অবজেক্টিভ জেনেৰেল ইংলিছ SP বাক্সি এইখন পঢ়ি আছোঁ মই আৰু ভোকেবখিনি হেৰিৰ পৰা ইউটিউবৰ পৰাই চাই আছোঁ আৰু এইখন গ্ৰামাৰখিনিৰ কাৰণে চাই আছোঁ এইখনত আৰু যেহেতু আসাম গভৰ্ণমেণ্টৰ এক্সামত অসমৰ পাৰ্ট ভালেখিনি আহে চ' তাৰ বাবে এইখন অসমীয়াৰ বুকখন ফলো কৰি আছোঁ আৰু এইখন মোৰ 2023তে লোৱা হয়। চ' আপোনালোকে যদি নতুনকৈ লয় তেন্তে লেটেষ্ট এডিশ্যনটো লৈ ল'লে হ'ল। চ' এইখন ইংলিছ অসমীয়া দুইটা মিডিয়ামতে পাব। ত' মই অসমীয়া মিডিয়ামত লৈছিলোঁ। চ' এইখন ফলো কৰি আছোঁ আসাম পাৰ্টটোৰ কাৰণে আৰু ইণ্ডিয়ান পাৰ্টটোৰ কাৰণে মই এখন লুচেণ্ট জেনেৰেল নলেজখন পঢ়ি আছোঁ এইখনো মোৰ 2023 মানতে লোৱা হয়। চ' এইখন পঢ়ি আছোঁ ইয়াৰ বাবে আৰু তাৰোপৰি মানে MCQ যিহেতু মই JEE কাৰণেও প্ৰিপাৰেশ্যন কৰি আছোঁ। চ' এইখন মোৰ মানে জুডিচিয়েল ছাৰ্ভিচৰ কাৰণে এখন কিতাপ লৈছিলোঁ। চ' তাৰ লুচেণ্টখন পঢ়ি পিনে তো ইয়াত মই মানে MCQবিলাক প্ৰেক্টিছ কৰোঁ। ইয়াত মানে গোটেইখিনি ছাবজেক্ট তেনেকৈ আছে, হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিক্স গোটেইখিনি আছে। চ' তাত পঢ়ি পিনে ইয়াত মই মানে প্ৰেক্টিছ কৰোঁ আৰু কুৱেশ্যন এনচাৰবিলাক। তো এইখন আৰু মেথছৰ কাৰণে মই চাইছোঁ এইখন কোৱান্টিটিভ এপ্টিটিউড কিতাপখন চাই আছোঁ। চ' এইখন কিতাপখন বহুত ডাঙৰ হয়। তো এইখন ইয়াৰ কাৰণে পঢ়ি আছোঁ আৰু কিছুমান ইউটিউব চেনেলো চাই আছোঁ। ত' এনেকৈ মেথছটো মিলাই আছোঁ আৰু ৰিজনিঙৰ কাৰণে মই একো কিতাপ লোৱা নাই। তো ৰিজনিংটো ডাইৰেক্ট ইউটিউবৰ পৰা এটা প্লে'লিষ্টে চাই আছোঁ আৰু তাৰোপৰি এইখন এটলাছখনো এটলাছখন চাই আছোঁ। এইখন একেলগে চাই যাব পাৰিলে ভাল আৰু জিঅ'গ্ৰাফীৰ কাৰণে। চ' এইখন অক্সফৰ্ড ষ্টুডেণ্ট এটলাছ আৰু ইয়াৰ আগৰবাৰ মানে মোৰ ADRE 2.0 কাৰণে এইখন লোৱা আছিলে। চ' এইখন ইমান পঢ়া নাই বাৰু, তথাপিও এনেই চোৱা যায় আৰু কেতিয়াবা। আৰু এইখিনি মোৰ মানে হেণ্ড ৰিটেন নোটছ আছিলে বনোৱা, ADRE 2.0তে বনাইছিলোঁ। চ' এইখিনি ইয়াত ইমান নাই বাৰু আৰু কেইটামান বহীত আছে এনেকৈ নোটছ বনোৱা আছে গোটেইকেইটাত। চ' সেইকেইটা এতিয়া ওলোৱা নাই এনেকৈ। চ' এইখিনিয়ে মই ফলো কৰি আছোঁ এতিয়াৰ কাৰণে। ত' আপোনালোকেও কি পঢ়ি আছে, ক'ৰ পৰা ফলো কৰি আছে, কিতাপ কোনবোৰ পঢ়ি আছে মোক জনাবচোন। মই কিন্তু ক্লাছ 6ৰ পৰা 10লৈকে পঢ়া নাই। এতিয়া এইখিনি আছামিয়াৰ বুক আৰু GSৰ কাৰণে সেইখিনিয়ে পঢ়িছোঁ, আছামিয়াৰ বুক আৰু লুচেণ্টখন। চ' আপোনালোকে কি পঢ়ি আছে মোক জনাব। চ' আজিৰ কাৰণে এইখিনিয়ে আছিলে। আকৌ লগ পাম এতিয়া অন্য ভিডিঅ'ত। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।